কৃষ্ণ জোপাৰ তলত তোমালোকক লগ ধৰিম। সকলোকে এগিলি পেলাইছো ৰৈ আছো মাত্ৰ এই কংস মহাৰাজৰ আদেশ পালনৰ হেতু শেষ কৰি লাভ কৰোঁ মই অন্তৰাজ্য
শ্ৰীকৃষ্ণ বলোৰাম আৰু গোপবালকসকলৰ দাদা ভাইহঁত দেখোন ইয়াত নাই ইমান দূৰ যে আহিলো কৃষ্ণ কৃষ্ণ মই বুজি পাৰিছো কংসই চালনা কৰি এই বৃহৎ সৰ্পক খটুৱাই আমাৰ ভাইহঁতক গিলি পেলাইছে ভাই ভাই তুমি খন্তেক ৰবা মই এই বৃহৎ সৰ্পক চিত শাস্তি দি ভাইহঁতক উদ্ধাৰ কৰি আনো Leela.
মোক এই সৰ্পই কি অনিষ্ট কৰিব ভাইহঁত তোমালোকে কতো দুখ পোৱা নাইতো আমি আৰু ইয়াত পলম নকৰো আইহঁতে নিশ্চয় আমাৰ বাবে বাট চাই আছে ব'লা 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 দাদা ব'লা